আশ্ৰমৰ যিটো প্ৰতিষ্ঠাৰ দিন আৰু ইয়াৰ লগতে আমাৰ প্ৰভুৰ জন্মদিন আমি দুইটাৰে শুভেচ্ছা জনাইছোঁ। আধ্যাত্মিকতাৰ যি চৰ্চা ইয়াত প্ৰভুই আৰম্ভ কৰিছিলে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে হাজাৰ হাজাৰ ভক্তই ইয়াৰ এই আশ্ৰমৰ লগত জড়িত হৈছে। এই কৃষ্ণগুৰু যিটো ফিলচফিৰ লগত জড়িত হৈছে আৰু সমাজখন সংস্কাৰ কৰাত বহুতখিনি কাম আগবঢ়াই লৈ আহিছে। এইকাৰণে আজি আমি সকলো আনন্দিত আৰু তেখেতৰ যিটো আবিৰ্ভাৱ দিন আমি সকলো শুভেচ্ছা জনাবলৈ আহিছোঁ। তেখেতে সদায় ভাল শৰীৰ ভালে থাকক আৰু ইয়াৰ লগতে এই যিটো সেৱা আশ্ৰম আছে, সেৱা আশ্ৰম যেনেকৈ যোৱা দিনত যোৱা সময়ত হাজাৰ হাজাৰ ভক্তসকলৰ শান্তিৰ কাৰণে, ভক্তসকলৰ জীৱনৰ উন্নতিৰ কাৰণে আশীৰ্বাদ কৰি আহিছে, অনাগত দিনতো আশীৰ্বাদ কৰিব আৰু অসমখন আগুৱাই লৈ যোৱাত আমি সকলো দিশৰ পৰা সহায় পাম। Oh